নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ নভুই ভিডিঅ'টোত বহুত বেছি মৰম দিছে, তাৰ বাবে বহুত বেছি ধন্যবাদ। কি বেটি আৰু আজিও আছে আমাৰ দাইহঁতৰ ঘৰত নভুই, সেইকাৰণে মই আহিছোঁ। আৰু আজি মই ৰোৱা ৰুবলৈ নাযাওঁ, মই আহিছোঁ ৰান্ধনি কৰিবলৈ। এয়া বেটি আৰু এইটো হৈছে ককৈ। মোৰ বেগটো বুকাই দিছোঁ। বেটি কাপোৰ, বাকী সৰু ল'ৰা ছোৱালীবোৰক যি যি লাগে খেলা বস্তুৰ পৰা আদি কৰি ক্ৰীম চিম সকলোবোৰ লৈ লৈছোঁ। সৰু ল'ৰাৰ লগত ক'ৰবালৈ যোৱাও মুখৰ কথা নহয় দেই। দূৰলৈ গ'লেও যিমান বস্তু লাগে, সেই ওচৰতে যাওঁতেও সিমান বস্তু লাগে। মুঠতে 11মান বস্তু লৈ ল'বলগীয়া হয় আৰু। আপোনালোকৰ ফালে খেতি কিমান আগবাঢ়িছে বাৰু? আমাৰ পিছে ইমান বেছি আগবঢ়া নাই দেই, বহুত আছে এতিয়াও। আৰু এইকেইদিন বেলেগ ভিডিঅ' নাই আৰু মোৰ অকল খেতিয়ে হ'ব চাগে, কাৰণ 1 মাহমানতো লাগিব খেতি শেষ হ'বলৈ। আপোনালোকৰ ফালে কিমান আছে জনাব দেই। দদাইহঁতৰ ঘৰত আহি পালোহি আৰু আহি পাই দেখিছোঁ এয়া এইফালে লোকেল কুকুৰা কাটি কুটি আজৰি হৈ গ'ল আৰু এইফালে হাঁহ কাটি আছে এতিয়া দাদা। আৰু শুনটো পোৱালি যোগালি নেকি? আহি পাই চাদৰখন সলাই লৈছোঁ আৰু চুলি তুলি বান্ধি লৈছোঁ। যদি ৰান্ধনীয়ে চুলি মেলি খানা বনাওঁ, চুলি পৰিলে কেনেকৈ হ'ব হয় নাই? আৰু চাদৰখন যিহেতু মই বগা পিন্ধি আহিছিলোঁ, সেইকাৰণে ইয়াত সলাই ল'ম বুলি সলাবলৈ ইমান বিচাৰিলোঁ, বেলেগ কালাৰ চাদৰ নাপালোঁ। খুৰী ভাগৰ সেই বগাই পালোঁ, হ'লেও অকণমান চাই চিতি আৰু অকণমান পুৰণা দেখিলোঁ কাৰণে এইখনকে লৈ ল'লোঁ আৰু। প্ৰথমে আহিয়ে মই আদা ৰচুনখিনি খুন্দি লৈছোঁ। মানে মিক্সিত পিচিলে মই ইমান বেছি ভাল নাপাওঁ, বেছি মিহি হৈ যায় যে, সেইকাৰণে এনেকৈ খুন্দিলে বেছি ভাল পাওঁ। আৰু বাকী কামবোৰ পাছত কৰিম। প্ৰথম কাম এইটো হৈছে, এইটো কৰি লওঁ, তাৰপাছত বাকীবোৰ আপোনালোকক দেখুৱাই যাম। ৰান্ধনি পূৰা কামত লাগি গৈছোঁ আৰু এইফালে মাংস বনাই আছোঁ, এইফালে পাতিছোঁ লোকেল কুকুৰা আৰু এয়া চাহ আৰু ভাত হৈ গ'ল। এয়া ভাত ৰেডি। এয়া পথাৰলৈ বুলি চাহ ৰেডি কৰিছোঁ। ইয়াত আছে চাহ, তাৰপিছত এয়া পকা মিঠৈ আৰু এয়া বিস্কুট, 2টা কোৱালিটি বিস্কুট আছে। ৰোৱনী হৈছে 6-7জনী, ধুনীয়াকৈ হৈ যাব। চাহটো অৱশ্যে বেছিয়ে হ'ব। এয়া লোকেল কুকুৰা চিকেন হৈ গ'ল আৰু এইফালে বনাইছোঁ হাঁহৰ পেটু। ৰোৱা ৰুই আহি ৰোৱনীবোৰ যিহেতু ভাগৰ লাগিব, অকণমান সাজ খাব চাগে, সেইকাৰণে বনাই দিছোঁ জলকীয়া ভাজি। আৰু বেটি পূৰা কান্দি আছে মা কৈ। এতিয়া তাইৰ লগলৈ যাওঁ আৰু কামবোৰ কৰি থাকোঁতে তাইক ধৰিবলৈ বুলিয়ে সময় পোৱা নাই। আৰু ইয়াত জুইত বনাইছোঁ হাঁহ মাংস, হাঁহ কোমোৰা আলু লগতে বনাইছোঁ। ধোঁৱাৰ পৰা কালাৰটো ইমান ধৰিব পৰা নাই। ইয়াত ধুনীয়া কালাৰ আহিছে, কিন্তু মোবাইলত অকণমান বেয়া দেখিছে দেই। মানে মোৰ মোবাইলটো পুৰণা হ'লগৈ যে, কালাৰবোৰ ভালকৈ নহা হ'ল আৰু। হাঁহ মাংস হ'লেই আৰু অলমষ্ট ৰেডি বুলিয়ে ক'ব পাৰি। বাকী সকলোবোৰ হৈ গ'ল আৰু এতিয়া দালি পাতিব আছে। এয়া দালি ৰেডি হৈ আছে। ইয়াত এতিয়া ঔটেঙা দিম আৰু পাতি দিম। ঔটেঙা দিয়া দালি খাব ভাল লাগে নহয়নে? আৰু ইয়াৰ লগত কচু আৰু কঁঠাল গুটি, দালি, ঔটেঙা। এতিয়া সকলোবোৰ ৰোৱনী আহিলে একেবাৰে গা পা ধুই আজৰি হৈ আহিছে আৰু মানে গা পা ধুই আজৰি হৈ আহিলে ভাল হয়, তেতিয়া অকণমান দেৰি বহিব পাৰে, নহ'লে বৰ খৰখেদা হৈ যাবলৈ বুলি। আৰু দেখিছেনে সাজ খাইছে, অৱশ্যে প্ৰতিগৰাকী খোৱা নাই দেই, মানে মাজতে 1-2জনীয়ে খাইছে আৰু একো নাই, ইমান কষ্ট কৰি আহি অকণমান খাবই দিয়কচোন। সকলো ৰোৱনী খাই বৈ গ'ল আৰু ৰোৱনীয়ে যিহেতু সাজ খালে, আমি সাজ নাখাওঁ যে, সেইকাৰণে আমালৈ এইটো আনিছে। লৈ যোৱা, সেইটোৱে লৈ যোৱা। যিটো সৰ দেখিছা সেইটোকে নিয়া। সেইটো সৰ দেখিছা, এইটো বেটি। আমি যেতিয়া ঘৰলৈ আহি আছিলোঁ, এওঁলোকে পথাৰত আলি দি আছিলে আৰু তাকে দেখি বেটি একদম ৰৈ চাই লৈছে। দেউতাকক পটককৈ দেখিছে যে পথাৰত চিনি পাইছে।
সকলোৱে খাই বৈ গ'ল আৰু আমিও খাই বৈ এতিয়া সন্ধিয়া হ'ব হ'ল সেইকাৰণে ঘৰলৈ জল্দি আহি দিছোঁ যিহেতু চাকি বন্তি দিব লাগিব আৰু এতিয়া গৈ আৰু ঘৰত ভিডিঅ' কৰি নাথাকোঁ সেইকাৰণে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বাই বাই বেটি বাই বাই কৰি দিয়া চুম দি দিয়া বাই বাই